কৃষ্ণ কৃষ্ণ ৰাম সমস্ত বাপ বান্ধৱ আই মাতৃৰ চৰণত আমাৰ ভক্তি ভৰা সেৱা নিবেদন কৰিলোঁ। হে বান্ধৱ, আজিৰ বিষয় হৈছে ভকতজনৰ জীৱনলৈ ঘোৰ প্ৰতিকূলতা কিয় আহে। কৃষ্ণ, আজিৰ এই বিষয়ৰ ওপৰত আপোনাসৱক আমাৰ অনুভৱৰ কথা অকণমান জনাব বিচাৰিছোঁ। হে বান্ধৱ, যেতিয়ালৈকে আমি আমাৰ মনৰ অনুকূল পৰিৱেশ পাই থাকোঁ, তেতিয়ালৈকে আমি সকলো প্ৰভুৰ কৃপা বুলি কওঁ। প্ৰভু আমাৰ লগত আছে বুলি, প্ৰভুৱে আমাক মৰম কৰে বুলি কওঁ। কিন্তু যেতিয়া আমাৰ জীৱনলৈ ঘোৰ প্ৰতিকূলতা আহে, তেতিয়া বাৰু ভগৱন্ত প্ৰভুক আমি কিয় দোষ দিওঁ? তাৰমানে আমাৰ মতে অনুকূল পৰিস্থিতি ভগৱন্তৰ কৃপা আৰু প্ৰতিকূল পৰিস্থিতি ভগৱন্তৰ কৃপা নহয়। প্ৰতিকূল পৰিস্থিতিবোৰক আমি কিয় বাৰু ভগৱন্তৰ কৃপা বুলি ভাবিব নোৱাৰোঁ? প্ৰতিকূল পৰিস্থিতিবোৰ আমাৰ ভালৰ বাবে আহিছে বুলি আমি কিয় নাভাবোঁ? হে বান্ধৱ, প্ৰভুৰ কৃপাক আমি আমাৰ মনৰ অনুকূলতাৰ লগত তুলনা কৰিলে, আমাৰ মনে ভবাৰ দৰে বুলি ভাবিলে ভুল কৰা হ'ব। ভগৱন্তৰ কৃপাক আপোনাৰ মনৰ অনুকূলতাৰ সৈতে তুলনা নকৰিব। যদি আমাৰ মনৰ অনুকূলতাৰ নিচিনাকৈ ভগৱন্ত চলিবলৈ ধৰে, তেন্তে আমি ঘোৰ বিষয় বাসনা মায়াজালৰ সৈতে বান্ধ খাই পৰিম। হে বান্ধৱ, প্ৰভুৱে আমাৰ মনৰ অনুকূলতাৰ সৈতে এইকাৰণে নচলে, কাৰণ প্ৰভুৱে আমাক পৰমানন্দ দিব বিচাৰিছে, পৰমানন্দত ডুবাব বিচাৰিছে। হে বান্ধৱ, আমি সকলোৱে আমাৰ মনৰ অনুকূলতাৰ পৰা ওপৰলৈ উঠিব লাগিব। প্ৰভুৱে আমাক সদায় অনুকূল পৰিস্থিতি দিব, তেনে ভ্ৰমত নাথাকিব। কেতিয়াবা কেতিয়াবা জীৱনত আমাক বহুত প্ৰতিকূলতাৰ আৱশ্যক হৈ পৰে। প্ৰতিকূলতাই আমাৰ জীৱনলৈ স্থিৰতা আনে। আমাৰ চঞ্চল বহিৰ্মুখী মনক প্ৰতিকূলতাই অন্তৰ্মুখী কৰে। আৰু প্ৰভু ভগৱন্তই ভক্তসকলক তেওঁৰ প্ৰেম ভক্তিত ডুবাই ৰাখিবলৈ মাজে সময়ে প্ৰতিকূলতা দিয়ে। এই কথা ভক্তসকলে জানে, অনুভৱ কৰে। এই প্ৰতিকূলতাবোৰ যে ভগৱন্তৰ মহান কৃপা, এই কথা জানি ভকতজন সদায় আনন্দিত হৈ থাকে। প্ৰসন্ন বদনে, প্ৰসন্ন চিত্তে ঘোৰ প্ৰতিকূলতাৰ মাজতো ভক্তজনে ঘূৰি ফুৰে। কৃষ্ণ বান্ধৱ, কৃষ্ণ হৰে ৰাম, কৃষ্ণ হৰে ৰাম, কৃষ্ণ